চমৎকাৰ এই মুহূৰ্তত আই পৰিছে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। বন্ধুসকল, আইপিএলৰ গেলেৰীত প্ৰেমিক প্ৰেমিকাৰ চুম্বনৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো পুনৰবাৰ আৰু এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। আইপিএলৰ গেলেৰীত প্ৰেমিক যুগলৰ চুম্বন, ফটোগ্ৰাফাৰক বিচাৰি তোলপাৰ ছচিয়েল মিডিয়া। ইছ কাম কা হে এই আইপিএল আৰ্টছৰ জগৰ। এগৰাকী দৰ্শকে এনেদৰে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে। আইপিএলে দৰ্শকৰ চুম্বনৰ দৃশ্য ধৰি ৰাখিবলৈ কেমেৰাৰ ব্যৱস্থা কৰিছে নেকি? এনেধৰণৰ প্ৰশ্ন এটা পৰিলক্ষিত হৈছে। এতিয়া পোহৰলৈ আহিছে খেল চাবলৈ অহা প্ৰেমিক যুগলৰ চুম্বনৰ ফটো। মন কৰিবলগীয়া যে শনিবাৰে আইপিএলৰ 10খন খেল আছিল। সমসময়ত অৱতীৰ্ণ হৈছিল গুজৰাট টাইটান্স আৰু দিল্লী কেপিটেলছ। পাছে খেল নহয়, খেলৰ বাহিৰৰ ঘটনাবোৰ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। প্ৰকৃততে আচলতে ঘটনাটো কি আছে? ইতিপূৰ্বে আইপিএলত দীপক চাহাৰে তেওঁৰ প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল। দুবাৰ খেলপথাৰত দীপক চাহাৰৰ আকৰ্ষণীয় প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত প্ৰেমিকক চুম্বন কৰা দেখা গৈছিল। এছেজতো একেধৰণৰ দৃশ্য দেখা গৈছিল। এছেজৰ মঞ্চত ইংলেণ্ডৰ যুৱকৰ পৰা বিয়াৰ প্ৰস্তাৱত মান্তি হৈছিল অষ্ট্ৰেলিয়ান যুৱতী। আনহাতে ফুটবল খেলপথাৰত চুম্বনৰ এনে ফটো প্ৰায়ে ভাইৰেল হোৱা দেখা যায়। কিন্তু গুজৰাট টাইটান্স বনাম দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখনত চুম্বনৰত প্ৰেমিক প্ৰেমিকাৰ দৃশ্য কেমেৰাত বন্দী কৰা হৈছিল। ছচিয়েল মিডিয়াতো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে এই দৃশ্য। খেল চলাকালীন সময়ত দৰ্শকৰ গেলেৰীত চকু ৰখা ফটোগ্ৰাফাৰ গৰাকী কোন, তাকে লৈ হৈছে চৰ্চা। ফটোগ্ৰাফাৰ গৰাকীৰ এনে কাৰ্যক সচেতন সমাজে সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে।